নমস্কাৰ অসমবাসী আজিৰ এই অনুষ্ঠান আবেগ নে বিবেকলৈ মই দীপক মেধিয়া আপোনালোকক স্বাগতম জনাইছো আন্দোলন সকলোৱে কৰে কিন্তু আন্দোলন কেনেকৈ কৰিব লাগে আন্দোলনৰ ধাৰণা কেনেকুৱা হোৱা উচিত আন্দোলনৰ লাভালাভ কি হেয়া কিন্তু বহুতেই নাজানে প্ৰিয় দৰ্শকসকল প্ৰতি দেওবাৰে আপোনালোকৰ মাজলৈ লৈ আহিম আমাৰ এই অনুষ্ঠান আবেগ নে বিবেক আজি আমাৰ মাজত আছে অসমৰ দুজনকৈ প্ৰখ্যাত তাৰ্কিক তেখেতসকলে আবেগৰ ঊৰ্ধত গৈ বিবেকেৰে কিছুমান সুন্দৰ বক্তব্য দাঙি ধৰিব তেন্তে বলক বন্ধুসকল আজি আমি আৰম্ভ কৰো আজিৰ এই বিশেষ অনুষ্ঠান আবেগ নে বিবেক আজি আমাৰ মাজত আছে অসমৰ দুজনকৈ প্ৰখ্যাত তাৰ্কিক তেখেতসকলে আবেগৰ ঊৰ্ধত গৈ বিবেকেৰে কিছুমান সুন্দৰ বক্তব্য দাঙি ধৰিব তেন্তে বলক বন্ধুসকল আজি আমি আৰম্ভ কৰো আজিৰ এই বিশেষ অনুষ্ঠান আবেগ নে বিবেক আন্দোলন সম্পৰ্কে সুন্দৰ ব্যাখ্যা আগবঢ়াব অসমৰ এজন প্ৰখ্যাত তাৰ্কিক তথা নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ অৰ্ণৱ জ্যোতি তালুকদাৰে আহকচোন আমি অৰ্ণৱ জ্যোতি তালুকদাৰৰ বক্তব্য শুনিলো নমস্কাৰ মই অৰ্ণৱ জ্যোতি তালুকদাৰ নলবাৰী মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত তোলপাৰ লগোৱা বিষয় হৈছে নাগৰিকত্ব সংশোধনী আইন আৰু এই আইনৰ বিৰোধিতা কৰি সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ আন্দোলনৰ সৃষ্টি হৈছে মই আন্দোলনৰ কথা ক'বলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ক'ব বিচাৰিছোঁ যে এখন আইন যদি আমি বাতিল কৰিব লাগে নস্যাৎ কৰিব লাগে তেনেহ'লে আমাৰ ওচৰত তিনিটা পন্থা থাকে প্ৰথম পন্থাটো হ'ল আমি উচ্চতম ন্যায়ালয়ত সেই আইনখনৰ বিৰুদ্ধে গোচৰ তৰিব লাগিব দ্বিতীয়তে আমি ৰাজপথৰ আন্দোলন কৰিব লাগিব আৰু তৃতীয়তে হ'ল সশস্ত্ৰ সংগ্ৰাম বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ বৌদ্ধিক মহল তথা ছাত্ৰ সমাজে এই আইনৰ বিৰোধিতা কৰি আছে আৰু ৰাজপথলৈও ওলাই আহিছে আৰু এই ৰাজপথৰ আন্দোলনতেই কিন্তু অসমৰ আমাৰ দৰে বয়সৰ 5জন যুৱকক আমি হেৰুৱাইছোঁ আৰক্ষীৰ গুলীত তেওঁলোকে প্ৰাণ হেৰুৱাইছে ৰাজপথ ৰাঙলী কৰি দিছে কিন্তু অতি পৰিতাপৰ বিষয় হ'ল যে জাতিৰ হকে মাত মাতি অসম মাতৃৰ স্বাৰ্থৰ বাবে মাত মাতি যি 5জন ল'ৰাই ইতিমধ্যে প্ৰাণত্যাগ কৰিলে সেইসকলক কিন্তু আপুনি মই শ্বহীদ বুলি কৈ আছোঁ অসম চৰকাৰে কিন্তু এতিয়ালৈ তেখেতসকলক শ্বহীদ ঘোষণা কৰা নাই এইটো অত্যন্ত পৰিতাপৰ বিষয় মই এই ভিডিঅ'টোৰ জৰিয়তে পুনৰ ক'ব বিচাৰিছোঁ যে আৰু আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক যে এই শ্বহীদ ব্যক্তিসকলক তেখেতসকলে যাতে উচিত মৰ্যাদা প্ৰদান কৰে আৰু শ্বহীদৰ মৰ্যাদা প্ৰদান কৰি উচিত প্ৰাপ্য উচিত পুঁজি বা উচিত ধন তেওঁলোকক যাতে প্ৰদান কৰে আৰু এই ভিডিঅ'টোৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ সমূহ ব্যক্তিক মই আহ্বান জনাব বিচাৰিছোঁ যে এই কা বিৰোধী যি আন্দোলন সেই কা বিৰোধী আন্দোলন আমি নিশ্চিতভাৱে কৰিব লাগিব ৰাজপথত নামিব লাগিব কিন্তু সেই আন্দোলন হ'ব লাগিব সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আৰু শৃংখলাবদ্ধ আন্দোলন গতিকে আহক আমি এই আইনখনৰ বিৰুদ্ধে নিজেও জাগো আনকো জগাম আৰু ৰাজপথলৈ ওলাই আহি কা বাতিল নোহোৱালৈকে ইয়াৰ বিৰোধিতা কৰি আন্দোলন কৰি যাম ধন্যবাদ কা বিৰোধী আন্দোলনত 5জনকৈ অসমীয়া শ্বহীদৰ বুকুৰ তেজেৰে ৰাজপথ ৰাঙলী হ'ল আহকচোন এই শ্বহীদসকল সম্পৰ্কে অসমৰ এজন প্ৰখ্যাত তাৰ্কিক তথা নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ নবাৰুণ কাশ্যপে কি ক'ব বিচাৰে শুনো মই নবাৰুণ কাশ্যপ কেব বিৰোধী বা কা বিৰোধী আন্দোলনত চেম ষ্টেফৰ্ডৰ পৰা আৰম্ভ কৰি দীপাঞ্জল দাসলৈকে মুঠ 5গৰাকীকৈ অসমীয়া যুৱকে প্ৰাণ আহুতি দিবলগীয়া হ'ল এতিয়া আমাৰ প্ৰশ্ন এটাই যে এই 5গৰাকী অসমীয়া যুৱকক চৰকাৰী হিচাপে শ্বহীদ ৰূপে স্বীকৃতি দিয়া হ'বনে নাই স্বীকৃতি দিয়া নিদিয়াও পিছৰ কথা এই যি 5গৰাকী অসমীয়া যুৱকে অসমীয়া জাতিটোৰ ৰক্ষাৰ অৰ্থে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে প্ৰাণ আহুতি দিলে বা মহান বলিদান আগবঢ়ালে সেই কথা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বুজি উঠিবনে নাই আৰু বুজি উঠাও পিছৰ কথা কিন্তু এই 5গৰাকী অসমীয়া যুৱকৰ যি ত্যাগ আৰু বলিদান
সেই কথা সমগ্ৰ অসমবাসীয়ে সমগ্ৰ অসমীয়াই চিৰদিনৰ বাবে মনত ৰাখিব আৰু এই কা বিৰোধী আন্দোলনটো গণতান্ত্ৰিকভাৱে আৰু শান্তিপূৰ্ণভাৱে সদায় চলি যাব। ধন্যবাদ। জয় আই অসম, জয়তে অসম।